প্ৰথম কথাটো হ'ল যে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এডুকেশ্যন ডিপাৰ্টমেণ্ট যেটো আছে সেই ডিপাৰ্টমেণ্টৰ পৰা নতুন শিক্ষা নীতিৰ আধাৰত আমাৰ অসমৰ এটা শিক্ষাৰ বিপ্লৱ আনিবৰ কাৰণে প্ৰত্যেক MLA সমষ্টিবিলাকত স্কুলবিলাক য'ত নেকি সাফিচিয়েণ্ট নাম্বাৰ অফ ষ্টুডেণ্টছ আছে আৰু য'ত নেকি আমাৰ অলৰেডি হাই স্কুল য'ত নেকি আমাৰ MA পাছ টিচাৰসকল এভেইলেবল আছে সেইবিলাক স্কুলখন আমাৰ MLA বিলাকৰ পৰা লিষ্ট হিচাপে তেওঁলোকে বিচাৰিলে আৰু উদ্দেশ্যটো হ'ল যে আপগ্ৰেডেশ্যন টু দি হায়াৰ ছেকেণ্ডাৰী লেভেল সেই হিচাপে মোৰ সমষ্টিত মই 5-6খনমান তেনেকুৱা ধৰণৰ হাইস্কুলৰ নাম অসম চৰকাৰলৈ সাবমিট কৰিছিলোঁ য'ত নেকি এভেইলেবল ষ্টুডেণ্টছ আছে আৰু MA পাছ টিচাৰসকলো এভেইলেবল সাৰ্ভিং হিচাপে আছে আৰু ইয়াৰে পৰাই এতিয়া প্ৰায় আমাৰ বাউৰাগুৰি হাইস্কুল সেইটো হায়াৰ ছেকেণ্ডাৰীত আপগ্ৰেডেশ্যন কৰা হ'ল বুমকা আমাৰ হাইস্কুল আছিলে সেইটো হায়াৰ ছেকেণ্ডাৰীত আপগ্ৰেডেশ্যন কৰা হ'ল আৰু পৰ্যায়ক্ৰমে তেনেকুৱা ধৰণৰ এটা মানে প্ৰচেছত আছে আজি য'ত নেকি হায়াৰ ছেকেণ্ডাৰী হিচাপে হাইস্কুলবিলাক আপগ্ৰেডেশ্যন কৰা হৈছে সেইবিলাক স্কুলৰ বিল্ডিঙৰ যথেষ্ট যেহেতু প্ৰয়োজন আছে শ্ৰেণীকোঠাৰ আমাৰ নিৰ্মাণৰ কাৰণে শ্ৰেণীকোঠা বঢ়াবৰ কাৰণে এই প্ৰয়োজনীয়তাটো অনুভৱ কৰি MLA বিলাকৰ পৰা কোনটো স্কুলটো আগত বনাব লাগে ইয়াৰ এটা তালিকা বিচৰাৰ কাৰণে মই গৰুপেলা হাইস্কুলখনৰ নামটো অসম চৰকাৰৰ ওচৰত সাবমিট কৰিছিলোঁ আৰু সেই মৰ্মে অসম চৰকাৰৰ ফালৰ পৰা 2024-25ৰ যেটো আমাৰ বিত্তীয় বৰ্ষ ইয়াৰ পৰা RIDF-ৰ অধীনত 7 কোটি 21 লাখ টকা তেওঁলোকে মানে কি কৰিলে মঞ্জুৰ কৰিলে আৰু এই টকা দিয়ে আজি টেণ্ডাৰ হৈ গ'ল এতিয়া নিৰ্মাণৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল ইয়াৰে এটা আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আজি ইয়াত সম্পন্ন কৰা হ'ল আমাৰ এই গৰুপেলা হাইস্কুলখনৰ যেটো হায়াৰ ছেকেণ্ডাৰী এই হায়াৰ ছেকেণ্ডাৰী যিবিলাক আমাৰ ক্লাছ চলিব এতিয়া এই নতুন আমাৰ স্কুল বিল্ডিংখনতে যেটো বিল্ডিং নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া আজি আধাৰশিলা স্থাপন কৰা হ'ল ইয়াতে তেওঁলোকে ক্লাছটো আৰম্ভ কৰিব আমাৰ হায়াৰ ছেকেণ্ডাৰী সেকশনৰ ক্লাছটো বাকি হেতু হোৱালৈকে যেটো আমাৰ হেৰি আছে হাইস্কুলৰ পুৰণা বিল্ডিং আছে সেইবিলাকত আমাৰ ক্লাছবিলাক চলিব কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাছত আমাৰ এই নতুন বিল্ডিঙৰ হায়াৰ ছেকেণ্ডাৰী সেকশনটো ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হ'ব গতিকে আজি ইয়াৰে নিৰ্মাণৰ কাৰণে আৰম্ভণিৰ এটা কাৰ্যসূচী হিচাপে আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আজি লোৱা হ'ল মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ সমষ্টিৰ আজি এই গৰুপেলা হাইস্কুলখনৰ কাৰণে যে 7 কোটি 21 লাখ টকা বিল্ডিঙৰ নিৰ্মাণৰ কাৰণে যে আবণ্টন দিলে ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু ভালেখিনি তেনেকুৱা ধৰণৰ আমাৰ এই সমষ্টিখনৰ স্কুলবিলাকত আজি নতুন হোষ্টেল বনাবৰ কাৰণে 50 বেডেড গাৰ্লছ হোষ্টেল 100 বেডেড বয়জ হোষ্টেল এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাৰণে 3 কোটি 90 লাখ কৰি টকা দিয়া হ'ল ইয়াৰে এটা গৰুপেলা হাইস্কুলখনত গাৰ্লছ হোষ্টেল বনাবৰ কাৰণে 3 কোটি 90 লাখ টকাৰ ইতিমধ্যে চেংচন দিয়া হ'ল আধাৰশিলা স্থাপনো কৰা হ'ল অচিৰে হয়তো কামখিনি আৰম্ভ কৰা হ'ব গতিকে যি হৈ আছে গৰুপেলা হাইস্কুলখনত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ BTCৰ কাৰণেও ভাল হ'ব সমূহ ৰাইজৰ কাৰণেও সবৰ কাৰণে ভাল হ'ব এতিয়া আলোচনা কোনটো দিশত আগবাঢ়িব নাবাঢ়িব এটো আমি ক'ব নোৱাৰো যেহেতু এতিয়ালৈকে যেহেতু আলোচনাটো আনুষ্ঠানিকভাৱে বহাটো হোৱা নাই অচিৰে হয়তো বহিব আমাৰো অহা 12 তাৰিখে এটা পলিচি মেকিং বডিৰ মিটিং আমাৰ দলৰ পৰা মাতা হৈছে তাতে আমি আলোচনা কৰিম আমাৰ অনুসকল আমি যোগত কৰিম আমি মানে কেনেকৈ আগভাগ ল'ম আলোচনাত আৰু জাতীয় সংগঠনসমূহে নিজৰ দায়িত্ব কৰ্তব্য তেওঁলোকে পালন কৰিছে BTC সৃষ্টিকৰ্তা ABSU BLT NDFB বা আমাৰ সাহিত্য সভা পৰসকলৰ হল্লতা যেটো আমাৰ জাতীয় সংগঠন আছে তেওঁলোকৰ যেহেতু এটা সময়ত আন্দোলনত জড়িত আছিলে এওঁলোকেও BTC সৃষ্টিকৰ্তা বা BSCৰ পৰা আৰম্ভ কৰি বা BTR সৃষ্টি কৰালৈকে তেখেতসকলেও এই আন্দোলনৰ লগত জড়িত গতিকে BTC ৰক্ষণাবেক্ষণৰ স্বাৰ্থত উদ্যোগ লোৱা আমাৰ অঞ্চলৰ স্থায়ী এটা পলিটিক্যাল ষ্টেবিলিটি আনিবৰ কাৰণে তেওঁলোকে চেষ্টা চলোৱা বা আমাৰ জাতিটোৰ কাৰণে ৰাজনীতিক এটা শক্তিশালী ভেটি তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা তেওঁলোকে কৰাটো তেওঁলোকৰ দায়িত্ব কৰ্তব্য আৰু হেতু ফলপ্ৰসূভাৱে কৰিবৰ কাৰণে যেটো উদ্যোগ লৈছে সেই উদ্যোগ লোৱাটো বেয়া হোৱা নাই কিন্তু
মিনিংফুল এটা কনক্লুজনত আহিব পাৰিব লাগিব আলোচনা দুয়োফালে যিসকলে অংশগ্ৰহণ কৰিব পাৰ্টিৰ পৰা তেখেতসকলৰ মনত দুয়োফালে এৰা ধৰাৰ এটা নিশ্চয় চিন্তা চৰ্চা বা নীতি থাকিব লাগিব আৰু সেইখিনি এডজাষ্ট কৰি পেলাই আলোচনাটো আগভাগ লোৱা আলোচনাটো নেতৃত্ব দিয়া 16টা সংগঠনৰ মানুহবিলাকে নেতাসকলে দলসমূহে নিৰপেক্ষভাৱে তেখেতসকলে মাজত থাকি মানে সঁচা মিছা বা কোনটো কৰিলে ভাল হ'ব বেয়া হ'ব ইয়াৰ ওপৰত তেখেতসকলৰ এটা মতামত নিশ্চয় থাকিব লাগিব আৰু এইখিনি আজি আমাৰ মাজত নতুন এটা ৰাজনৈতিক প্ৰক্ৰিয়া বা ৰাজনৈতিক এটা পৰিস্থিতি উদ্ভৱ হোৱা ধৰণৰ এটা আমাৰো অনুভৱ হৈছে আমিও সঁহাৰি দিছোঁ আমাৰ পৰাও যোগাত্মক এটা দৃষ্টিভংগীৰে আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমিও সিদ্ধান্ত লৈছোঁ না পত্ৰ হিচাপে আনুষ্ঠানিকভাৱে তেওঁলোকে অকল আপচু নহয় আপচুৰ লগত টোটেল বড়োসকলৰ 16টা জাতীয় সংগঠনসমূহে একত্ৰিত হৈ তেওঁলোকে এটা আমাৰ বিপিএফ আৰু ইউপিপিএলে কিবা এটা পইণ্টত বুজাপৰাত থাকি পেলাই আগন্তুক নিৰ্বাচনটো খেলিবলৈ তেখেতসকলে এটা আহ্বান জনাই দুটা দলৰ নেতাবিলাকৰ লগত আলোচনা কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমাকো তেখেতসকলে আনুষ্ঠানিকভাৱে এটা লেটাৰ প্ৰদান কৰিছে আমি আমাৰ মাজত আলোচনা কৰি আছোঁ সেইটো আমিও নাকচ কৰা নাই পজিটিভলি আলোচনা আৰু বুজাপৰাটো কেনেকৈ আমি ফলপ্ৰসূ কৰিব পাৰোঁ ইয়াৰ কাৰণেও সঁহাৰি জনাই আমাৰ ফালৰ পৰাও আমি উত্তৰটো মানে ইতিমধ্যে দিয়া বুলি মই গম পাওঁ আৰু এই আলোচনাটো আলোচনাৰ নামত যাতে নহয় আমাৰ মাজত পলিটিকেল